কেৰাহীটো মই পাতিলোঁ, ইয়াত মুড়ি ঢালি দিছোঁ এয়া। তাৰপিছত অলপ লৰাই দিব আৰু জুইখিনি ইমান নিদিব, কম ফ্লেমত ৰাখিব। মই আপোনালোকক দেখুৱাইছোঁ যে কিমানখিনি ৰাখিছোঁ, এয়া দেখিছে। একেবাৰে কমত ৰাখিব যাতে মুড়িখিনি পুৰি নাযায়। তাৰপিছত এনে প্লেট এখনত উলিয়াই ল'ব। তাৰপিছত গুড়খিনি পগাম এতিয়া। এয়া গুড় দিলোঁ কেৰাহীত। পানী পৰিমাণটো কমাই ৰাখিব যাতে গুড়খিনি অকণমান মানে ডাঠকৈ হয়, যাতে পানী বেছি নিদিলে ভাল হ'ব। এয়া অলপ কম পৰিমাণে পানী দিছোঁ মই। এয়া গলিবলৈ আৰম্ভ কৰিছে গুড়খিনি। এয়া উতলিলে এনেদৰে হ'লেই হৈ গ'ল, ইমান পগাবলৈ নালাগে গুড়খিনি। তাৰপিছত লাহেকৈ তাত এয়া মুড়ি ঢালি দিব, অকণমান ফিটি পেলাই। গুড়খিনি অকণমান ফিটি ল'ব। এয়া মুড়ি ঢালি দিছোঁ, ভালদৰে মুড়িখিনি ঢালি দিব। তাৰপিছত অলপ লৰাব আৰু হাতখনত অকণমান ঘিউ বা তেল বা ৰিফাইন তেল যোনটো হয় সেইটো সানি ল'ব। তেতিয়া মানে লাডুটো হওঁতে আঠাটো মানে লাগে, নহ'লে পিছলি যায়। এয়া মোৰ বাই সানি লৈছে হাতত। এয়া এনেদৰে লাডু বনাব। এয়া লাডু হৈ গ'ল। আজিলৈ ইমানখিনিয়ে, বাই বাই।